Hey friends, welcome back to my channel. আজি এটা বেস্ট বাজেট মেকআপ বেস এটো আছে সুইস বিউটিৰ Pearl Illuminator মেকআপ বেসৰ ৰিভিউ লৈ আহিছো আশা কৰিছো সকলোৱে ভিডিওটো চাই ভাল পাব আজি মই এইটোৰ পেকেজিং টেক্সচাৰ তাৰ পিছত শেড লং লাস্টিং হয় নে নহয় কেনেকুৱাকে ইউজ কৰিব লাগে এই গুটেইখিনি মানে ডিটেইল কভাৰ কৰিম তো আপোনালোকে ভিডিওটো শেষলৈকে চাব প্ৰথমতে পেকেজিংৰ কথা ক যেটো ওপৰৰ মানে আউটাৰ পেকেজিংটো হেতুটো এতিয়া মোৰ তাত নাই কাৰণ এটো মই ইউজ কৰিছো ইউজ কৰি প্লে আপোনালোকক মই ৰিভিউটো শেয়াৰ কৰিছো এটা কাৰ্ড বক্সৰ ভিতৰত আহে আৰু এটোৰ পেকেজিং এনেকুৱা মানে টিউবত আহে এনেকুৱা টিউব টাইপ আৰু এটো মজবুত হয় ইয়াতে একো লিকেজৰ প্ৰবলেম নাথাকে আৰু দেখাত একদম মানে প্ৰিমিয়াম এটা লুক এটা আহে দেখিছে দেখাতে এনেকুৱা লাগিছে বহুত দামী প্ৰডাক্ট কিন্তু বিৰাট ভাল প্ৰডাক্ট হয় নে নহয় এটো বাৰু আপোনালোকে এতিয়া নিজে চাব মই দেখুৱাই আছো ট্ৰেভেল ফ্ৰেন্ডলি হয় লাইট ওয়েট হয় টিউবটোৰ ডিজাইন একদম মডাৰ্ন আৰু ক্লাসি হয় এনে এটো প্ৰাইস ৰেঞ্জৰ ভিতৰত বিৰাতে মানে ভাল লগা কথা এটো ব্র্যান্ডে এটো ক্লেম কৰে স্কিন হক একদম স্মুথ কৰে গ্লো আনে তাৰপিছত হাইড্ৰেশনো দিয়ে স্কিনক আৰু স্কিনত এটা পাৰ্লিশ শাইন এটা আহে মেকআপ বেসটো আপলিফ্ট কৰে এতিয়া চাও বলক এটো সঁচাকে মানে হয় নে নহয় এই ক্ৰীমটোৰ কনসিস্টেন্সি একদম পাতলো নহয় আৰু বেছি ঘনো নহয় মানে এক্সাক্ট ব্যালেন্সৰ হয় হাতত ললে মানে একদম সফট শিমাৰ থাকে কিন্তু ব্লেন্ড কৰিলে স্কিনত একেবাৰে গ্লোইং এফেক্ট এটা দেখা পোৱা যায় ওভাৰ শাইনি নহয় টেক্সচাৰ টু ক্রিমি সিল্কি হেকাৰণে ব্লেন্ড কৰিবলৈ একেবাৰে ইজি হয় ব্যৱহাৰ কৰিবৰ কাৰণে একেবাৰে ইজি হয় ক্লিন বা ময়শ্চাৰাইজ স্কিনত ডট ডট কৰি এপ্লাই কৰিব লাগে সিঙ্গল কেও এটো ইউজ কৰিব পাৰে নো মেকআপ গ্লো লুকৰ কাৰণে ফাউন্ডেশনৰ লগত মিক্স কৰি লগাব পাৰে এজ আ প্ৰাইমাৰ এটো ইউজ কৰিব পাৰে হাইলাইটাৰ বেস হিচাপে চিকবোন নোজ চিনত লগাব পাৰে হাতেৰে ব্লেন্ড কৰিব পাৰি এপ্লাই কৰাৰ পিছত স্কিনত এটা হেলদি ন্যাচাৰাল গ্লো এটা পোৱা যায় ড্রাই স্কিনৰ কাৰণে এটো ভাল হয় কাৰণ হাইড্ৰেশন দিয়ে নরমাল স্কিনতো খুব ভাল লাগে কিন্তু আপোনাৰ যদি অয়েলি স্কিন হয় তেতিয়া হলে আপুনি টি জোন এৰিয়া মানে এইখিনি এৰিয়াত আপোনাৰ অকনমান অয়েলি লাগিব পাৰে কিন্তু আপুনি যদি কম্পেক্টৰে সেট কৰে দেন ওকে কভাৰেজ আৰু ইফেক্টৰ কথা যদি কও কভাৰেজটো নিদিয়ে কিন্তু স্কিনক অকমান ফ্ৰেশ আৰু স্মুথ দেখুৱাত মানে হেল্প কৰে আৰু বেস মেকআপ ফ্ললেসও দেখুৱায় এটা যদি আপুনি ভাবে কিমান সময়লৈকে টিকি থাকিব আপুনি যদি মেকআপ বেস হিচাপত ইউজ কৰে তেতিয়া 4-5 ঘণ্টালৈকে মেকআপ ফ্ৰেশ হৈ থাকিব আৰু গ্লো ইফেক্টটো প্ৰায় 3 ঘণ্টা মানলৈকে মানে ক্লিন দেখা পায় মানে ভালকে দেখা পায় গ্লোটো মানে 3 ঘণ্টালৈ থাকে গ্লো ইফেক্টটো এতিয়া যদি প্ৰাইসৰ কথা কও এটো একদম পকেট ফ্ৰেন্ডলি হয় অনলাইন অফলাইন আপোনালোকে 200 পৰা 250 মানৰ ভিতৰত পোৱা যায় আৰু ডিসকাউন্টটো চলিয়ে থাকে ডিসকাউন্টটো আৰু কমতে পাব এতিয়া এইটোৰ প্লাস পইণ্ট কেইটা হল বাজেট ফ্ৰেন্ডলি হয় বিগিনাৰ ফ্ৰেন্ডলি হয় নো মেকআপ লুকৰ কাৰণে বেস্ট হয় আৰু হাইড্ৰেশন দিয়ে স্কিনত এটা গ্লো দিয়ে ন্যাচাৰাল গ্লো দিয়ে সফট বনায় আৰু ব্লেন্ড কৰিবৰ কাৰণে ইজি হয় লাইট ওয়েট হয় মাইনাস পইণ্টটো হৈছে যাৰ অয়েলি স্কিন তেওঁলোকৰ অকমান টি জোন এৰিয়াত অয়েলি লাগিব পাৰে যাৰ সেনজিটিভ স্কিন তেওঁলোকৰ মানে লগালে অকমান শিমাৰটো অলপ ভিজিবল হ'ব পাৰে ওভাৰঅল সুইস বিউটিৰ Pearl Illuminator মেকআপ বেস গ্লোই বেস পছন্দ কৰা সকলৰ কাৰণে এটা ভাল অপচন হয় স্পেশালি এনুকা প্ৰাইস ৰেঞ্জত বেস্ট হয় ডেইলি ইউজ ফেস্টিভ লুক নো মেকআপ গ্লো সকলোতে ভাল কাম কৰে যদি আজি এই ৰিভিউটো আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি বেলেগ এটা প্ৰডাক্টৰ ৰিভিউ আপোনালোকে মই কৰাটো বিচাৰে তেনেহলে কমেন্ট কৰি নিশ্চয় জনাব তেন্তে আজিলৈ আহিছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে সকলোৱে চাই থাকিব আৰু সকলোৱে মৰম দি থাকিব বাই